বিশেষ এটা স্থানত আছোঁ যেটো আপোনালোকক দেখাবলৈ গ'লে আপোনালোকে হলিউড বলিউড বা আন কিবা ভাবিব পাৰে মুঠেই নহয়। তো এই যুগটো সম্পূৰ্ণ আপোনালোকে গম পায় যে এটা কম্পিটিশ্যনৰ যুগ আৰু সেই কম্পিটিশ্যনত আমাৰ ৰফিকুল ইছলাম তেখেতে ৰৈ থকা নাই। অসমৰ ভিতৰত মানে এইজন এজন ৰফিক, তেওঁৰ গান সম্পূৰ্ণ ব্যতিক্ৰম, সম্পূৰ্ণ পৃথক হ'ব। তেওঁৰ যি সুৰ তাল সম্পূৰ্ণ পৃথক বুলি কৈছোঁ। আপোনালোকে ৰশ্মি টিভিত সোমাই গ'লে তেওঁৰ এই সুৰ পাব, খুবেই ব্যতিক্ৰম বুলি কৈছোঁ। বাংলা, হিন্দী, এছামিজ যিকোনো গান তেওঁ গাব পাৰে আৰু খুবেই ভাল লাগে। আৰু আজি বৃহৎ এটা শ্বুটিং হ'ব, খুবেই ব্যতিক্ৰম হ'ব, আন ভিডিঅ'তকৈ পৃথক বুলি কৈছোঁ। গানটো মানে এক ৰহস্য হাস্যকৰ হ'ব আৰু খুবেই তেওঁৰ সুৰ তাল আপোনালোকে শুনিবলৈ পাব। মই দেখাই আছোঁ, আপোনালোকে থাকিব, আমাৰ ভিডিঅ' চাই থাকক। আবো আবো হ্যাঁ আবো আবো হ্যাঁ পাঁচ মিনিট পাই না বুঝলাম তোমার বন্ধু কেরা আজকে কয়টা দিয়ে নই সাত মিটা हाँ उड़ाओ टाइलर। তো এয়া হৈছে আমাৰ ৰফিক দা। যিসকল শুভাকাংক্ষীয়ে আপোনালোকে চিনি পায় হয়তো ৰফিক দাক জানে, আৰু তেওঁ নতুনকৈ ইতিমধ্যে ভিডিঅ'ত লাগি আছে। তো ৰফিক দা কি ক'ব আপুনি এই ৰাইজক, যে আপোনালোকে যিটো ৰশ্মি টিভিত চাইছে যে বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকে আপলোড কৰি আছে, এই বিষয়ে আপুনি ৰাইজৰ আগত কি সহায় সহযোগিতা বিচাৰিব? নমস্কাৰ। তাৰমানে আমি কিছুমান যুৱকে মিলি ৰশ্মি টিভি নামৰ এটা ফেচবুক পেজ আছে, সেইটো আমি চলাই আছোঁ। হয়তো আজি প্ৰায় 1 বছৰে হ'ল, বহুত কষ্ট কৰি আছোঁ। তাত হয়তো মোৰ নিজে ৰচিত কিছুমান মানে কমেডি নাটকবিলাক আছে, আৰু মই নিজে লিখা মই গোৱা গানবিলাক আছে। হয়তো ৰাইজৰ পৰা বহুত মই সঁহাৰি পাইছোঁ। আজি হয়তো প্ৰায় 9,000 ফলোৱাৰ্ছ হ'বই, আৰু 2 মিলিয়ন ভিউৱাৰ্ছলৈকে মোৰ কিছুমান কাহিনীবিলাকত আছে। তো মই ৰাইজক এটা অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে ৰশ্মি টিভি পেজটো চাব আৰু আমাক উঠাই নিয়াৰ কাৰণে অলপ সহযোগ কৰিব, ফ'ল' কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টত জনাব কেনেকুৱা হৈ আছে। আজি আমাৰ শ্বুটিং আছিল, বিশেষ এটা গানৰ শ্বুটিং আছিল, আপোনালোকে চাবই পাব, মানে বৰ ধুনীয়া হ'ব সেইটো গান। ঠিক আছে, এই ৰফিক দাৰ এই কথাবোৰ যে কি ভাষাত কৈছে, একদম সৰল ভাষাত কৈছে। আৰু ৰফিক দাক আপোনালোকে সকলোৱে সহায় সহযোগিতা কৰি এওঁৰ সপোনটো যে দিঠকত আপোনালোকে পৰিণত কৰি দিব, এয়া মাথো আপোনালোকৰ এটা শ্বেয়াৰ আৰু আপোনালোকৰ মানে ভিউজৰ খাতিৰত এই ৰফিক দাৰ সপোনটো আপোনালোকে দিঠকত পৰিণত কৰি দিব বুলি কৈ এইখিনিতে আমাৰ এই আজিৰ যিখন ভিডিঅ' ইমানতে সামৰণি মাৰিব।